खुलुमबाय गिबियावनो बयनिसिमबो गाहाम हामलायनायखौ जासिहरबाय दिनैनि प्राइम 24 हेडलाइन स्टुडियाव धेमाजि जिल्ला सानजारि नोगोरनिफ्राय रादाबखौ फरायदों आं आमिना सरगियारिया 18 मे खालारखालि धेमाजि जिल्लानि सिङाव थानाय सिमेन्टमुख मुंनि गामियाव सासे 16 बोसोर बैसोनि फदमी रामसियारि मुंनि सासे हिनजावसाया माखासे गाज्रि बार लोगो मोनना 19 मे खालारखालिनि मोनाबिलिनि 7 बाजियाव जिउ फोजोबना लायो। थिग बे समावनो गामिनि गासिबो रायजो राजाफोरा सावरायलायना नेमखान्थि बायदियै फालिना अखानायै 18 मेनि फुंनि 9 रिंगायाव गोथैसालियाव फबना दोनहैना गासिबो रायजो राजाफोरा न' फारसे फैफिनजोबो। थिग बे समावनो गामिनि 45 बोसोर बैसोनि अकिम सुटिया मुंनि सासे जुनारा गोथै सहखौ बुरखांना गोथै सहखौ जिनाहारि खालामो। बे जाथायनिफ्राय बेयो गावखौनो जुनार होनना फोरमान होयो। दानिया फै माखासे नुथाय नायदिनि जेतु আজি जे बेয়া কাণ্ড হৈছে বুলি গম পাই আমি আহিছো জাস্ট ইটু আপোনালোকে গাঁৱৰ হৈ পেলাই আপোনালোকে কি ডিসিশন লৈছে বা কাহিনীটো কেনেকুৱা হলে কাহিনীটো মানে যোৱাকালি 9টা মান বজাত মানে ছোৱালীজনী মৰি যোৱাৰ পাছত আমি দিনৰ 10টা বজাত আমি ইয়াত আনি কিনি পুতিলো। হিও আহিছিলে, এইটো নামটো অকণ শইকীয়া। হি আকৌ পুতি আহি আমি সবে গা পা ধুই কিনি ঘৰলৈ আহিলোঁ। ঘৰলৈ আহি হিও আহিলে, আহি তাৰ পাছত সি ক'ৰ পৰা আহি কিনি কোৰ লৈ কিনি সি খানি উলিয়াই কিনি একদম ছোৱালীটোক মানে উলংঘ কৰি মৰাশটো উলংঘ কৰি জাঙিয়াটো পিন্ধি কিনি তাৰ ওপৰতে সি শুই আছে। এইটো দেখা পালোঁ আৰু তাৰপৰা কালি যে হোৱা ঘটনা এইটো বিষয়ে আপোনালোকে অলপ জানে নেকি? কালিৰ বিষয়টো মই ইমানখিনি নাজানো, কিন্তু গম পাই কিনি কালি নিশা মই আহিছিলোঁ বাৰু। আপুনি এটা ৰাজ্য হিচাপে চৰকাৰে এইবোৰ কি বা প্ৰশাসনে কি ডিসিশন ল'ব লাগে বুলি আপুনি ভাবে? মই এইজন মানুহ মানে ডাইৰেক্ট পাচি দিব লাগে বুলি মই মানে ভাবোঁ। ৰাইজেও এনেকৈ ডিসিশনটো কৰিব লাগে বুলি ভাবোঁ আৰু আজি সমস্যাৰ বিষয়ে কি ক'ব? আজি সমস্যাৰ বিষয়ে ক'বলৈ যদি যায়, যিহেতু মই ফোন যোগেদি ইয়াত ক'ব পাৰোঁ আহিলোঁ, যিহেতু যিটো ঘটনা পৃথিৱীত শুনা নাই সেই ঘটনাটো ডিমৌৰ ডেম গাঁৱত হৈছে। যিহেতু য'ত নেকি মানুহ আত্মহত্যা কৰাৰ পিছত পুতি থোৱাৰ পৰা ওপৰত উঠাই ৰেপ কৰা পৃথিৱীত আজি শুনিছোঁ এনেধৰণৰ ঘটনা। গতিকে এনেধৰণৰ ব্যক্তিক উচিত শাস্তি দিব লাগে আৰু আইনীগতভাৱে পাচি দিব লাগে, তাকে দাবী জনাইছোঁ। আমি TMPK ডিমৌ আঞ্চলিক TMPK তৰফৰ পৰা মই ছেক্ৰেটাৰী হিচাপে কৈছোঁ। পৃথিৱীত আজি নুশুনা কথা আজি শুনিছোঁ প্ৰথমবাৰৰ বাবে। মানুহে আত্মহত্যা হোৱাৰ পিছত পুতি দিয়াৰ পিছতো আজি ফুটি থোৱা মানুহজনক আকৌ উঠাই আনি আকৌ এইটো মৰা মানুহ আকৌ ৰেপ কৰিছে। এইটোৰ কাৰণে আমি বহুত দুখিত। আজি প্ৰথমবাৰৰ বাবে আমি পৃথিৱীত শুনিছোঁ। এইটোৰ কাৰণে এই মানুহক উচিতৰ পৰা উচিত শাস্তি দিব লাগে আৰু আমি দাবী জনাইছোঁ সেই মানুহজনে আৰু পৃথিৱীত আকৌ যাতে তেনেকুৱা মানুহ নোলায়, সেইকাৰণে আমি হেকেটক পাচি দিবলৈ আমাৰ সংগঠনৰ পাৰৰ পৰা মই জনাইছোঁ। আজি আবেলি টেলিফোন যোগে গম পাওঁ যে ডেমগাঁৱৰ এই বালিহঁতে মানে ছোৱালী এজনী ছুইচাইড কৰি মৰিছিলে। মৰাৰ পাছত ৰাইজে মিলি আহি ছোৱালীজনী পুলিচক আৰক্ষীক খবৰ নিদিয়াকৈ ইয়াত মানে সৎকাৰ কৰিছিলে, পুতি থৈছিলে। সেই পুতোতে উক্ত এই অকণ শইকীয়া বোলা ব্যক্তিজনো লগত আহিছিলে পুতিবলৈ। তাৰপৰা পুতাৰ পাছত গুচি গ'লগৈ। গুচি যোৱাৰ পাছত এই অকণ শইকীয়াই আকৌ পাছত আহি কোৰেৰে আকৌ গাঁতটো খান্দি সেই মৃত ছোৱালীজনীক উলিয়াই মানে বলৎকাৰ কৰে। বলৎকাৰ কৰি থকা অৱস্থাত গাঁৱৰ ৰাইজে দেখি আমালৈ খবৰ দিয়ে। যিবোৰ এইটো কামটো কৰিছে, হয়, এই অকিম চকীয়া কিবা মেণ্টেল পেচেণ্ট আছিলে নেকি? তেখেতৰ মেণ্টেল নাছিলে। তেখেতলো এই ৰিচেণ্ট 2 এদিনতে জেলৰ পৰা ওলাই আহিছিলে। জেলৰ পৰা ওলাই অহাৰ পাছত মানে গাঁৱতে আছিলে, আছি মানে এইখিনি অপকৰ্ম কৰিছে। আৰু ছাৰ এইটো আপোনালোকৰ ফালৰ পৰা কি বুলি ভাবে আপুনি? তাৰ বিচাৰটো কি হ'ব? এতিয়া ৰাইজে তেখেতৰ ওপৰত এটা গোচৰ দিয়ক আৰু গোচৰৰ ওপৰতে আমাৰ ওপৰলা কৰ্তৃপক্ষই তাৰ বিহিত ব্যৱস্থা কৰিব। ছোৱালী যিবোৰ মৰিছিলে আপোনালোকে প্ৰশাসনে গম পাইছিলে নেকি? নাই, তেতিয়ালৈকে আমি গম পোৱা নাই। খালি গম পোৱা নাছিল। নাই পোৱা। তাৰমানে তেখেতলোকৰ ঘৰৰ মানুহে আমাক খবৰ দিয়া নাছিলে।
তাৰপৰা এই যেতিয়াহে এই ঘটনাটো হ'ল সেই ঘটনাটো হোৱা সময়তে এতিয়া আমাক মানে ফোনযোগে জনাইছে। তাৰপৰা আমি আহি উপস্থিত হৈছোঁহি আৰু এইখিনি গোটেইখিনি আৰু ৰাইজৰ সহযোগত গোটেইখিনি দেখিলোঁহি। এতিয়া অচি ছাৰ আহি আছে, অচি ছাৰে চিলাপথাৰ অচি ছাৰ আহি আছে, অচি ছাৰে গোটেই ডিচিশ্যনটো ল'ব। এতিয়া আমি ডেড বডিটো পষ্টমৰ্টমৰ কাৰণে লৈ যাম আৰু ইজনকো কৰায়ত্ব কৰি লৈ যাম এইখিনিতে। আজি যিহেতু ঘটনা তাৰ বিষয়ে আপুনি কি কয়? কি মানে মই আজি ঠিক 5:15 বজাত এটা খবৰ পালোঁ যে চিমেণ্ট বালিখুটি তাৰে ওচৰতে ডেমগাঁও এঘৰ মানুহৰ 14 বছৰীয়া পদুমী ৰামচিয়াৰী বুলি ছোৱালী এগৰাকী যোৱা ৰাতিখন ছুইচাইড কৰিলে। আৰু তেওঁলোকৰ আৰ্থিক অৱস্থা বেয়া হোৱা হেতুকে তেওঁলোকে ৰাইজৰ সহযোগত যিটো চিমেণ্ট বালিখুটি তাত মানে মাটিত পুতি থ'লে। পুতি থৈ ঠিক 3টা বজাত নিজৰ গোটেই মানুহখিনি গাঁৱৰ গঞা ৰাইজে ঘৰে ঘৰে গৈ থকা অৱস্থাত সেই তাৰে এজন মানে দুষ্ট প্ৰকৃতিৰ লোকে পুনৰ সেই জেগালৈকে আহে য'ত মানে ছোৱালীজনীক মানে মাটিত পুতি থ'লে। তালৈকে আহি পেলাই ডেড বডিটো কোৰেৰে খান্দি পেলাই ডেড বডিটো উলিয়ালে আৰু যিজনে উলিয়ালে তাৰ নাম হ'ল অকঞ্চ শইকীয়া। সি ওলাই পেলাই ডেড বডিটোৰ ওপৰত কোনো ধৰণৰ গাত কানি কাপোৰ নোহোৱাকৈ মানে তাৰ নিজৰো গাৰ কাপোৰ নাই আৰু ডেড বডিজনৰো গাৰ কানি কাপোৰ নোহোৱাকৈ তাৰ ওপৰত শুই আছে আৰু বদমাচি কৰি থকা বুলি আমি সংবাদ পালোঁ। আৰু বৰ্তমান মই ঘটনাস্থলীতে আছোঁ আৰু জেগাত আহোঁ আৰু আমি আহি দেখিলোঁ যে সঁচাকৈ তেওঁ এই ঘৰৰ লগত যিটো ঘটনা ঘটিলে তাৰ লগত জড়িত বুলি আমি প্ৰমাণ পালোঁ। যিহেতু এইটো আমাৰ পদুমী ৰামচিয়াৰী যিবোৰ ছুইচাইড হৈ গ'ল সেইটো অসীমৰ হাত আছে বুলি আপুনি ভাবো নেকি? আমিতো এতিয়া তেওঁৰ যিহেতু এই কৰ্মৰ লগত যিহেতু জড়িত মৃতকগৰাকীৰ লগত যিহেতু তেওঁ অবৈধ মানে যিটো এটা মানে বদমাচি কৰিলে, গতিকে আমি ভাবিছোঁ তেওঁ প্ৰত্যক্ষভাৱে এই ঘটনাৰ লগত জড়িত আছিলে। গতিকে আমাৰ সন্দেহ হয় আৰু তদন্ত অব্যাহত ৰাখিম আৰু পিছৰ পৰ্যায়ত আমি তদন্তক্ৰমে সম্পূৰ্ণ তথ্য জানিব পাৰিম। এইটো দুষ্টামিৰ কাৰণে আপোনালোকে কি আইন আমি এটা কাম কৰিম কি এতিয়া এই ক্ষেত্ৰত যিহেতু আমি চৰকাৰী আইনমতে আমাৰ যিটো আমাৰ মানে প্ৰশাসনীয় আইনমতে আমি তাৰ ওপৰত বিহিত অৱস্থা এইখিনি আমি কিন্তু তাক কেতিয়াও আমি ৰেহাই নিদিম আমাৰ তৰফৰ পৰা।